ভগৱান শ্ৰীকৃষ্ণ পৃথিৱীৰ এজন শ্ৰেষ্ঠ মটিভেশ্যন স্পীকাৰ। ভগৱান শ্ৰীকৃষ্ণৰ মহান বাণীসমূহ এবাৰ যদি শুনে, উপলব্ধি কৰে, আমাৰ জীৱন সলনি কৰি দিব। আপুনি সুখ, শান্তি, সমৃদ্ধিৰে জীৱন নিৰ্বাহ কৰক, এই উদ্দেশ্যৰে শ্ৰীমদ ভাগৱত গীতাৰ সাৰতত্বৰে আমাৰ এই ক্ষুদ্ৰ প্ৰয়াস। শ্ৰীকৃষ্ণই গীতাত কৈছে, নিজকে দুৰ্বল বুলি কেতিয়াও নাভাবিবা। যদিহে তুমি পৰি গৈছা, তেতিয়া উঠিবলৈ প্ৰয়াস কৰা, যুদ্ধ কৰা, সম্পূৰ্ণ নিষ্ঠাৰে নিজৰ কৰ্তব্য কৰ্ম কৰি যোৱা, বাকী সকলো মোৰ ওপৰত এৰি দিয়া। নিজৰ যন্ত্ৰণা কষ্টৰ কাৰণে সংসাৰক দুখ নিদিবা। নিজৰ মনক বুজোৱা, তোমাৰ মনৰ পৰিৱৰ্তনেই তোমাৰ দুখৰ অন্ত হ'ব। প্ৰতিটো দিন ভাল নহ'ব পাৰে, কিন্তু প্ৰতিটো দিনতে ভাল কিবা এটা নিশ্চয় হয়। ধৈৰ্য ধৰা, কেতিয়াবা কেতিয়াবা তুমি জীৱনত সকলোতকৈ ভাল কিবা পাবলৈ হ'লে আটাইতকৈ বেয়া দিনৰ সৈতে যুদ্ধ কৰিবলগীয়া হয়। যিজনে মনক নিয়ন্ত্ৰণ নকৰে, তেওঁ শত্ৰুতা কৰাৰ সমান কাৰ্য কৰিছে। হে অৰ্জুন, ব্যক্তিয়ে যি বিচাৰে সেয়া পাব পাৰে, যদিহে বিশ্বাসেৰে ইচ্ছিত বস্তুৰ ওপৰত নিৰন্তৰ চিন্তা কৰে। কেৱল এই সংসাৰৰ আগত জয়ী হোৱাজনেই বিজয়ী নহয়, কিয়নো কোনটো সম্পৰ্কৰ ওচৰত কেতিয়া আৰু ক'ত হাৰিব লাগিব এইটো জনা ব্যক্তিজনো বিজেতা। যি মানুহে বুদ্ধি এৰি ভাৱনাত উটি যায়, সেইজনক যিকোনো মানুহেই মূৰ্খ বনাব পাৰে। মনুষ্যই নিজৰ কৰ্মৰ স্বাভাৱিক পৰিণাম, প্ৰাপ্তি হোৱা বিজয় বা পৰাজয়, লাভ লোকচান, প্ৰসন্নতা বা দুখ ইত্যাদিৰ বিষয়ে ভাবি চিন্তাগ্ৰস্ত হ'ব নালাগে। আত্মাই পুৰণা শৰীৰ সেইদৰে এৰি দিয়ে, যেনেকৈ মানুহে পুৰণা কাপোৰ খুলি নতুন কাপোৰ পিন্ধি লয়। যেনেকৈ পানীত উটি গৈ থকা নাও এখন তীব্ৰ সোঁতে উটুৱাই লৈ গৈ লক্ষ্যৰ পৰা বিচলিত কৰি দূৰলৈ আঁতৰাই লৈ যায়, ঠিক সেইদৰে ইন্দ্ৰিয় সুখে মানুহক পথভ্ৰষ্ট কৰে। আপোনাৰ বিশ্বাসে এটা পৰ্বতৰ সন্ধান দিব পাৰে, কিন্তু আপোনাৰ মনৰ সন্দেহে আন এটা পৰ্বত থিয় কৰাই দিব পাৰে। আমাৰ নিজৰ ওপৰত বিশ্বাস থকাটো বহুত প্ৰয়োজনীয়, কিয়নো আমি নিজৰ ৰাস্তাত নিজে গৈ থাকোঁ। সময় কেতিয়াও একে হৈ নাথাকে। সময়ে কান্দে, যি সময়ে অকাৰণতো আনক কন্দুৱাই থৈ যায়। নিজৰ ইচ্ছা শক্তিৰ মাধ্যমেৰে তুমি তোমাক নতুন আকৃতি প্ৰদান কৰা। কেতিয়াও নিজে নিজক আত্ম ইচ্ছাৰে অপমানিত নকৰিবা। ইচ্ছা একমাত্ৰ নিজৰ মিত্ৰ, আৰু ইচ্ছাই হ'ল একমাত্ৰ নিজৰ শত্ৰু। কান্দিবলৈ বন্ধ কৰা, নিজৰ দুখ কষ্ট সংকটৰ সৈতে যুঁজিবলৈ শিকা, কিয়নো সংগ দিয়াজনো শ্মশানলৈ আগতে নাযায়। সময়ে যেতিয়া ন্যায় দিয়ে, তেতিয়া সাক্ষীৰ কোনো আৱশ্যক নাই।
এটা উপহাৰ তেতিয়া আচল আৰু পবিত্ৰ হয় যেতিয়া তেওঁ হৃদয়ৰে কোনো সঠিক ব্যক্তিক সঠিক সময়ত আৰু সঠিক ঠাইত উপহাৰ দিব আৰু যেতিয়া উপহাৰদাতা ব্যক্তিজনৰ হৃদয়ত সেই উপহাৰৰ বিনিময়ত কিবা পোৱাৰ আশা ভৰসা নাথাকে। সুন্দৰতা নিজৰ দৃষ্টিকোণত সৃষ্টি হয়। কাৰোবাক পানী বোকাৰ মাজত ফুৰা পদুমে লোভ দেখুৱায় আৰু কোনোবাজনে চন্দ্ৰৰ বুকুতো দাগ দেখিবলৈ পায়। হে অৰ্জুন, যিজনে কোনো দেৱতাৰ পূজা সম্পূৰ্ণ বিশ্বাসেৰে কৰিবলৈ ইচ্ছা কৰে তেতিয়া মই তেওঁৰ বিশ্বাস সেই দেৱতাৰ প্ৰতি অধিক দৃঢ় কৰি দিওঁ। উদয় কাৰোৰে হঠাতে নহয়, সূৰ্যও ধীৰে ধীৰে ওলায় আৰু প্ৰকট হয়। ধৈৰ্যৰ তপস্যা যিজনৰ আছে সেইজনেই সংসাৰ প্ৰকাশিত কৰিব পাৰে। হে অৰ্জুন, যিজন ব্যক্তিয়ে নিজৰ সমান সকলোকে সৰ্বত্ৰ অভিন্ন দেখে, দুখ সুখ যিয়ে নহওক কিয় সেইজনক পৰম যোগী বুলি গণ্য কৰা হয়। প্ৰেম নে প্ৰাৰ্থনা নাজানো, কিন্তু যি তোমাৰ আন কাৰোবাৰ নহয়। অহংকাৰ আৰু সংস্কাৰৰ মাজত পাৰ্থক্য আছে। অহংকাৰে আনক জোকাৰি সুখী হয়, সংস্কাৰে নিজক জোকাৰি সুখী হয়। সেৱা সকলোৰে প্ৰতি কৰা, কিন্তু আশা কাৰোৰে ওপৰত নকৰিবা, কিয়নো সেৱাৰ সঠিক মূল্য ভগৱানেহে দিব পাৰে। যেতিয়া সত্যৰ অসত্যৰ সৈতে দ্বন্দ্ব হ'ব তেতিয়া সত্য অকলশৰীয়া হৈ পৰিব আৰু অসত্যৰ সৈন্য দীঘলীয়া হ'ব, কিয়নো অসত্যৰ পিছত মাখিৰ শক্তিও সংযুক্ত হ'ব। অকলে থাকিলে তুমি এইটো শিকিবা, বাস্তৱত তোমাৰ লগত নিজৰ বাহিৰে আন কোনোৱেই নাই। যেতিয়া নিজৰ পৰিয়ালৰ সদস্যক মানুহক ভাল নলগা, অপ্ৰিয় হ'ব আৰু পৰিয়ালৰ বাহিৰৰ পৰজন অপৰিচিতজন আপোন হৈ পৰিব, তেতিয়া বুজি লোৱা বিনাশৰ সময় আৰম্ভ হৈ গৈছে। ক্ৰোধ হ'লে চিঞৰিবলৈ শক্তিৰ প্ৰয়োজন নহয়, কিন্তু ক্ৰোধ হ'লে মৌন হৈ থাকিবলৈ অতি বেছি শক্তিৰ প্ৰয়োজন হয়। যিজন তোমাৰ আপোন সেইজনৰ তোমাৰ সৈতে মিলন হ'বই। তাৰ পিছতো যদি তেওঁক আঁতৰাবলৈ গোটেই সংসাৰ একত্ৰিত হৈ যাওক, কোনো কথা নাই। এই দুই প্ৰকাৰৰ ব্যক্তি এই সংসাৰত স্বৰ্গতকৈও উত্তম বা উচ্চ খাপৰ। প্ৰথম সেইজন যিজন শক্তিশালী হৈও ক্ষমা কৰি দিয়ে, আৰু দ্বিতীয়তে সেইজন যিজনে দৰিদ্ৰ হৈও কিবা দান কৰে। প্ৰেম শৰীৰ বা সুন্দৰতা দেখি নহয়, প্ৰেম হৃদয়ৰে হয়। য'ত দুখন হৃদয়ৰ মিলন হ'ব তাতেই প্ৰেমৰ জন্ম হয়। কোনো ব্যক্তিক ভালদৰে নজনাকৈ আনৰ কথা শুনি সেইজন ব্যক্তিৰ প্ৰতি মনত কোনো ধাৰণা সৃষ্টি কৰি লোৱাটো মূৰ্খতা। যদিহে শুদ্ধ নিয়মে বিচৰা হয় তেতিয়া ঈশ্বৰে বিচৰাতকৈ বেছিকৈ দিয়ে। যেতিয়া বিনাশ হ'বলৈ আৰম্ভ হয়, শুভাৰম্ভ নিজৰ মুখৰ কথাই ক্ষতি কৰিবলৈ আৰম্ভ কৰে। জীৱনত সকলো শেষ হৈ যোৱাৰ দৰে একো নহয়। সদায় এটা নতুন শুভাৰম্ভণিয়ে আমাক অপেক্ষা কৰি থাকে। জীৱনত সুখী হৈ থাকিবলৈ হ'লে তেতিয়া বেছি ধ্যান গুৰুত্ব মনোযোগ সেই বস্তুৰ প্ৰতি দিয়া যি তোমাৰ লগত আছে, আনৰ লগত থকা বস্তুৰ প্ৰতি নহয়। সেইদিনা
আমাৰ সকলো কষ্ট শেষ হৈ যাব, যিদিনা আমাৰ বিশ্বাস হ'ব আমাৰ সকলো কৰ্ম ঈশ্বৰৰ ইচ্ছাতে হয়। বিপত্তিৰ সময়ত ধৈৰ্য, বৈভৱত দয়া, সংকটত সহনশীলতাই হ'ল শ্ৰেষ্ঠ ব্যক্তিৰ লক্ষণ। যিজন ব্যক্তিয়ে স্পষ্ট আৰু চিধা কথা কয়, সেইজনৰ মুখৰ কথা নিশ্চয় কঠোৰ হয়, কিন্তু তেওঁ কেতিয়াও কাৰোৰে লগত সুবিধা ল'বলৈ, স্বাৰ্থ পূৰণ কৰিবলৈ, কুট কৌশল কৰিবলৈ নাযায়। যি ভাল লাগে সেয়া গ্ৰহণ কৰা আৰু যি বেয়া লাগে সেয়া ত্যাগ কৰা, সেয়া বিচাৰ হওক, কৰ্ম হওক বা মনুষ্য হওক। বেয়া ডাঙৰ হওক বা সৰু হওক, সদায় বিনাশৰ কাৰণ হৈ পৰে, কিয়নো নাওত ফুটা সৰু হওক বা ডাঙৰ হওক নাওক ডুবাই দিয়ে। পৰিয়াল আৰু সমাজ দুয়োটাই বৰবাদ হ'বলৈ লয় যেতিয়া বুদ্ধিমানে মৌনতা অৱলম্বন কৰে অথবা অবুজ কথা ক'বলৈ ধৰে। মনুষ্যই কেৱল নিজৰ কৰ্মৰ ওপৰত বিশ্বাস ৰখাৰ প্ৰয়োজন। কৰ্ম শ্ৰেষ্ঠ হ'লে তেতিয়া ফলো তেনে প্ৰাপ্তি হ'ব। এইখন সৃষ্টি কৰ্মক্ষেত্ৰ, কোনো কৰ্ম নকৰিলে ইয়াত একোকে পাব নোৱাৰি। মনুষ্যৰ দুখৰ কাৰণ তেওঁৰ প্ৰেম। তেওঁ যিমান অধিক মোহ কৰিব সিমানেই অধিক কষ্ট ভুগিব লাগিব। ঈশ্বৰে ভূত, বৰ্তমান আৰু ভৱিষ্যতৰ সকলো প্ৰাণীকে জানে, কিন্তু বাস্তৱিকতাত সেই পৰমাত্মাক কোনেও নাজানে। নিজৰ মনক নিয়ন্ত্ৰিত কৰিবলৈ শিকা, নহ'লে এই মনে তোমাৰ লগত শত্ৰুৰ দৰে আচৰণ কৰিব। পৃথিৱীত মনুষ্যৰ জন্ম কিবা বিশেষ উদ্দেশ্যৰ কাৰণে হয়, আৰু যিজন সেই কৰ্মৰ পৰা বঞ্চিত হ'বলগীয়া হ'ল, সেইজন ব্যক্তিৰ মুখ্য প্ৰাপ্তি নহয়। ভাগ্যক ভৰসা কৰি কেৱল সেইজন মানুহেই বহি থাকে যিজনে জীৱনত কিবা কৰাৰ কাৰণে ভিতৰৰ পৰা প্ৰেৰিত নহয়। এজন অনুশাসিত ব্যক্তিয়েহে নিজৰ তথা সমাজ বা দেশৰ বিকাশ কৰিব পাৰে। কেৱল মনেই হ'ল কাৰোবাৰ মিত্ৰ আৰু কাৰোবাৰ শত্ৰু। এইকাৰণেই মনৰ ওপৰত নিয়ন্ত্ৰণ হোৱাটো অতিকে আৱশ্যক। আমাৰ বেয়া হোৱাৰ কাৰণ আৰু আমাৰ দুখৰ কাৰণ আমি নিজে। কোনো দুখেই সংসাৰত ইমান ডাঙৰ নহয় যাৰ কোনো উপায় নাই, কিন্তু মনুষ্যই চেষ্টা কৰিবলৈকে নিবিচাৰে। মানুহে সহজেই পৰাজয় স্বীকাৰ কৰি লয়। যি বস্তু আমাৰ লক্ষ্যৰ বাহিৰৰ, সেইটোতে লাগি থকাটো মূৰ্খতা। শ্ৰীকৃষ্ণই কৈছে, মই সকলো প্ৰাণীৰে হৃদয়ত বিদ্যমান। শ্ৰেষ্ঠ হোৱাটো এটা মহানতা, কিয়নো সমাজত মানুহে শ্ৰেষ্ঠ পুৰুষজনকে অনুসৰণ কৰে। ব্যক্তিৰ ভিতৰৰ বিশ্বাস আৰু ভাৱনা পৰিস্থিতি অনুসৰি বিদ্যমান। মুক্তিৰ মুখ্য দ্বাৰ কেৱল ভগৱত ভক্তি, য'ত সকলো স্বীকাৰ কৰিব পাৰিব লাগিব। এই সংসাৰত কৰ্মযোগী বাস্তৱত শ্ৰেষ্ঠ ৰহস্য। নিজৰ বুদ্ধিৰ প্ৰয়োগ সদায় সমাজৰ কল্যাণৰ কাৰণে নিস্বাৰ্থভাৱে কৰা উচিত। তুমি ঘূৰি যাব নোৱাৰা আৰু শুভ আৰম্ভণিক সলাব নোৱাৰা, কিন্তু তুমি য'ত আছা তাৰ পৰাই নতুনকৈ পুনৰাৰম্ভ কৰিব পাৰা আৰু অন্ত সমাপ্তি অৱশ্যে সৰাই দিব পাৰা। যেতিয়া আশা ভৰসা শেষ হৈ গ'ল, কোনো পথ দেখি পোৱা নাই, তেতিয়া এবাৰ শ্ৰীমদ ভগৱত গীতাৰ শৰণ নিশ্চয় লোৱা। ভিডিঅ'টো চোৱাৰ বাবে আপোনালৈ কৃতজ্ঞতা ভৰা ধন্যবাদ। আপোনালৈ বিনম্ৰ অনুৰোধ, চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব, ভিডিঅ'ত লাইক আৰু কমেণ্ট কৰিব। ধন্যবাদ।